ইতিমধ্যে কোকৰাঝাৰ আৰু চিৰাং আৰু বাক্সাত এই আঁচনিটো ৰূপায়ণ কৰা ফাৰ্ষ্ট ফেজটো ৰূপায়ণ কৰা হৈছে। আজি কোকৰাঝাৰ আৰু ওদালগুৰিত কোকৰাঝাৰত আজি মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আহিছে আৰু ওদালগুৰিত আমাৰ ফাইনেন্স মিনিষ্টাৰ অজন্তা বাইদেউ আৰু কেবিনেট মন্ত্ৰী উৰ্খাও ব্ৰহ্ম তেখেতসকলে গৈছে। এই আঁচনিৰ দ্বাৰা কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 19,000 পৰিয়ালে সকাহ পাব। 19,000 আমাৰ বাইদেউসকলে মহিলাসকলে সকাহ পাব আৰু আজি 5,000ক ইয়াত চেক ডিষ্ট্ৰিবিউট কৰা হৈছে। বিশেষভাৱে আমি শলাগ ল'ব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে তেখেতে দুখীয়াসকলৰ দুৰ্যোগৰ কথা ইমান হাৰ্ডলি লৈছে কি তেখেতে যিকিনক বিনিময়ত এই মহিলাসকলৰ এই যে মাইক্ৰ' ফাইনেন্স যিটো লোন আছিলে এইটো সকাহ দিয়াৰ কাৰণে এইটো বহুখিনি ছাপোৰ্ট দিয়াৰ কাৰণে যিটো আঁচনি ল'লে ইয়াৰ কাৰণে আমি শলাগ ল'ব লাগিব। আৰু অসমত যোৱা 5টা বছৰ বিজেপি চৰকাৰ গ'ল আৰু এতিয়া নতুনকৈ আৰম্ভ হৈছে। এইখিনি সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৰুণোদয় আঁচনিৰ পৰা যিবিলাক আঁচনি আজি লৈ আছে সেইটো ৰাস্তা দলং ব্ৰিজ বিল্ডিং বনোৱাৰ পৰা বেলেগ এটা যিটো পাৰ্ট ৰাইজে ফিল কৰি আছিলে কি দুখীয়া মানুহ সকাহ দিবৰ কাৰণে কি কাম কৰিব, যে চাউল পাইছে কিবা এটা সুবিধা পাইছে এইখিনি ঠিকেই আছে, ইয়াতকৈ আৰু মানে মানুহৰ যিটো লাইভলিহুডটো ঠিক কৰাৰ কাৰণে কেনেকৈ ধৰণৰ চৰকাৰে আঁচনি ল'ব। গতিকে মই আজি উপলব্ধি কৰিছোঁ যে পৰিৱৰ্তনটো এইটোৱে হয় কি আজি যিসকলে মাহৰ মূৰত ইমানে মূৰ কামৰণি দুখীয়াবিলাকৰ যে কেনেকৈ মাইক্ৰ' ফাইনেন্সৰ লোন পৰিশোধ কৰিম, কিবা ক্ষুদ্ৰ কাম কৰিম বুলি পইচাবিলাক লৈছিলে কিন্তু পৰিশোধ কৰিব নোৱাৰাৰ কাৰণে ঘৰত কাজিয়া পেচাল হয়, বহুত অশান্তি হয় আৰু সেইখিনি সকাহ দিয়াৰ কাৰণে আজি বহুতখিনি পৰিয়াল লাখ পৰিয়ালে আজি শান্তিত থাকিব পৰা হ'ব আৰু পৰৱৰ্তী সময়ত নিজৰ জীৱিকাৰ যিটো পথ সেইটো সকলো ভালকৈ চিন্তা কৰিব পৰা এটা পৰিৱেশ আহিব।